হনুমানক ভগৱান শিৱৰ একাদশ অৱতাৰ বুলি বিশ্বাস কৰা হয়। বহু গ্ৰন্থত তেওঁক ভগৱান শিৱৰ অৱতাৰ হিচাপে উপস্থাপন কৰা হৈছে। ভগৱান হনুমানক ৰুদ্ৰাৱতাৰ বুলি কোৱা হয়। হনুমান ভগৱান ৰাম ভক্তিৰ বাবে পৰিচিত। অঞ্জনী কেশৰী আৰু বায়ুপুত্ৰ অৰ্থাৎ বতাহৰ পুত্ৰ নামেৰেও হনুমান পৰিচিত। ৰামায়ণত লিখা আছে যে মানৱ পূৰ্বপুৰুষ বা বান্দৰে ৰামক সহায় কৰিছিল। হনুমানৰ অবিহনে ৰামে কেতিয়াও ৰাৱণক পৰাস্ত কৰিব নোৱাৰিলেহেঁতেন।